আজি পাছেতি চাব যাব ওলাইছোঁ দৰঙৰ ঐতিহাসিক খটৰা সত্ৰ মন্দিৰ। ইয়াতে প্ৰতিটো বছৰে বিশ্বকৰ্মা পূজাৰ দিনাখন মানে তিনিদিনীয়া কাৰ্যসূচী চলে, উৎসৱটো পালন কৰে। তাৰপিছত আৰু আমি মানুহজন আৰু মই গৈ আছোঁ আৰু এইখিনিতে গাড়ীখন থৈ দিলোঁ, কাৰণ যাতে চুৰি নহয়, সেইকাৰণে ইয়াতে গাড়ীখন থৈ কিনে ওলালোঁ। আৰু মানুহ কি ক'ম, মানে মানুহ ইমান মানুহ হৈছে, মানে যাবৰ অসুবিধা। আৰু আমাৰ গাড়ীখন বহুত আগতে থোৱা হ'ল, কাৰণ ভিতৰত গাড়ী নিব নিদিয়ে আৰু বহুত যথেষ্টখিনি খোজকাঢ়িবলৈ, আৰু যিহেতু আমাৰ খোজকাঢ়াৰ অভ্যাস নাই, সেইটো কাৰণে ভৰি বিষ উঠি গৈছে। তাৰপিছত আৰু গৈ আছোঁ নাপাওঁ মানে গৈ নেপায়ে। তাৰপিছত আৰু পালোঁগৈ, আৰু দেখিছে নহয় মানুহ, ইমান মানুহ আৰু ইমান গৰম, বাপৰে। তাৰপিছত আৰু এইটো হৈছে মন্দিৰৰ মেইন গেট। এই মেইন গেটটোৰ আমি এতিয়া যাম ভিতৰত। আৰু এইখিনি এয়া দেখিছে নহয় কিমান মানুহ। আৰু এইফালে ভিতৰত গ'লোঁ, ভিতৰত গৈ দেখিলোঁ এইগিলা মানে ফটো উঠি আছে মানুহৰ মাজতো, ইমান মানুহৰ মাজতো ফটো উঠিব পাৰিছে। আমাৰ হ'লে লাজ লাগে দেই, মই ফটো উঠিবই নোৱাৰোঁ, যেনি তেনি এখন বা দুখন তেনেই আৰু ফটো উঠি থওঁ। তাৰপিছত এইটো হৈছে বাহিৰৰ পৰা, বহুত ভাল লাগে। আৰু এতিয়া কেমেৰাত মানে অলপ দেখিবলৈ বেয়া হৈছে বাৰু। তাৰপিছত আৰু এইটো হৈছে কাছো বনাই থোৱা আছে, কাছো আৰু মানুহ। তাৰপিছত আমি দুয়োজনে ভিতৰত সোমাই গ'লোঁ। ভিতৰতো বহুত মানুহ, আৰু মন্দিৰটো বহুত আহল বহল হয়, বহুত ডাঙৰ। তাৰপিছত আৰু ওপৰত ফেন লগোৱা, ইমান ফেন আছে, প্ৰায় 50টা মানে আছে চাগে ফেন। তাৰ উপৰি মানে মানুহৰ গাত হাৱাই নালাগে, কাৰণ গৰম, সেইটো কাৰণে মানুহ বহুত ভিৰ হৈ আছে, সেইটো কাৰণে হাৱাই নালাগে। তাৰপিছত আৰু ইয়াতে 2 কপিমান ফটো উঠি ল'লোঁ ধুনীয়াকৈ। মানুহজনক ক'লোঁ ফটো কেইকপি মাৰি দিয়া, আৰু তেওঁ মাৰি দিলে ফটো কেইকপি। তাৰপিছত এইটো ভিতৰৰ এইখিনিয়ে। তাৰপিছত আৰু মণিকূটৰ ভিতৰত যোৱা নাই দেই, মণিকূটৰ বাহিৰৰ পৰাই আমি হেৰি কৰিছোঁ। আৰু এইটো পুখুৰীৰ ওচৰতে আছে, পুখুৰীটো বৰ ধুনীয়া। আৰু ইয়াত বহুত কাছু আছে, ডাঙৰ ডাঙৰ কাছু আছে, কিন্তু ৰাতি হোৱাৰ কাৰণে আমি দেখা নাপালোঁ বাৰু। আৰু এইটো ভিতৰত আছে সিংহ। এনেদৰে গোটেইখিনি চালোঁ, চাই কিনে আৰু বাহিৰত আহিলোঁ। বাহিৰত অলপ ইফালে গৈছোঁ সিফালে গৈছোঁ, তাৰপিছত অলপ এনেই আৰু আড্ডা দিছোঁ আৰু। তাৰপিছত আৰু এনেকৈ এইটো হৈছে হনুমান, বাটতে আছিলে মানে। তাৰপিছত মেলা আছিলে, পাছেতি মেলাত গ'লোঁ। মেলাত যাই কিনে তাতে কিবা কিবি অলপ কিনিলোঁ, আৰু মানুহটো দেখিছেই কিমান গম পাইছে। তাৰপিছত কিবা কিবি অলপ কিনিলোঁ, লিপষ্টিক, কাজল, আমাৰ জানে নহয় মানুহৰ ইমান যে বস্তুৰ প্ৰয়োজন হয়। তাৰপিছত ইফালে অলপ ঘূৰিছোঁ, ঘূৰি কিনে আৰু চাওকচোন এই মাটিৰ যোগাৰখিনি, আৰু বহুত ভাল লাগে। আৰু মই লৈ অহা নাই এইটো কাৰণে যে এবাৰ পৰিলে ভাঙি যাব, সেইটো কাৰণে লৈ অহা নাই। আৰু সৰু ছোৱালী খেলিব পৰা এনেকুৱা হেৰিও আহিছে। তাৰপিছত আৰু অলপমান জিলাপি, পকা জিলাপি লৈ ল'লোঁ চাহ খাবৰ কাৰণে ৰাতিপুৱা। আৰু চাহ খাবৰ কাৰণে এইখিনি লৈ কিনে আহিলোঁ। আহি দেখিলোঁ যে ইয়াতে ফুল আছে, বা ইমান ধুনীয়া কথা। গৈ দেখিলোঁ মানে ইমান ফুলৰ পুলিৰ মাজতো এটা ল'বৰ কাৰণে ফুলেই বিচাৰি নাপালোঁ, ভাল ফুল, দেখিবলৈ ভাল ফুল। মানুহে যে কয় অধিক মাছত বগলী কণা বুলি, মোৰ ঠিক তেনেকুৱাই হ'ল। মানে মই ইমানবোৰ, আপোনালোকে চাওকচোন বাৰু, ইমানবোৰ ফুলৰ পুলি আছে, মই এটা ফুলৰ পুলিও বিচাৰি নাপালোঁ। আৰু কি কৰিম, আৰু উভতি আহিলোঁ। তাৰপিছত কিবা কিবি অলপ খালোঁ, চাওমিন খালোঁ, তাৰপিছত খালোঁ এইটো কি কয় পৰঠা খালোঁ। এনেকৈ কিবা কিবি খাই কিনে ঘৰলৈ গুচি আহিলোঁ। আৰু যিহেতু ফুলৰ পুলি কিনিবৰ কাৰণে বিচাৰিয়ে নাপালোঁ, সেইবিলাক চাচোন 2খন দোকানত চালোঁ, তাৰমানে ফুলৰ পুলি কিনিবৰ কাৰণে বিচাৰি নাপালোঁ। তাৰপিছত আৰু চাওমিন খাই